নমস্কাৰ প্ৰিয় দৰ্শক, আজি বহু দিনৰ মূৰত ভিডিঅ' এটা লৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। যদি ভাল লাগে তেন্তে লাইক কৰিবলৈ নেপাহৰিব। জীয়াই থকাটো ডাঙৰ কথা নহয়, ডাঙৰ কথাটো হ'ল তুমি আঁতৰি যোৱাৰ পিছতো মানুহৰ মনত তোমাৰ কৰ্মৰাজি আদৰ্শ জীপাল হৈ থকাটোহে। কাল ভলুকাত খোজ ৰাখি থৈ যোৱা সম্ভৱ মাথো সুকৰ্মৰাজিৰ দ্বাৰাহে। একমাত্ৰ কাম আৰু আদৰ্শতে জীৱন উৎসৰ্গা নকৰিবা। মানসিক সম্পৰ্কই হ'ল জীৱনৰ শ্ৰেষ্ঠ সম্পদ। সেয়া মই বৰ পলমকৈ গম পালোঁ। যেতিয়া সকলো মানুহেই একেধৰণে চিন্তা কৰে, তেতিয়া বুজিব লাগে যে কোনো এজন মানুহেই গভীৰভাৱে চিন্তা নকৰে। সেইজনেই প্ৰকৃত সাহসী, যিজনে নিজৰ ব্যৰ্থতাৰ কথা অকপতে স্বীকাৰ কৰিব পাৰে আৰু সেই ব্যৰ্থতাৰ শিক্ষাৰে সফলতাৰ পথত বাট বুলিব পাৰে। প্ৰতিদিনে জীৱনটো উপভোগ কৰা, তেতিয়াহে ইয়াৰ আচল সোৱাদ পাবা। জীৱনটো এক মহৎ উপহাৰ। যিসকলে জীৱনক ভাল নাপায়, সেইসকলে এই উপহাৰৰ অনুগ্ৰহৰ অনুপযুক্ত। যিসকল মানুহৰ হাতত থাকে প্ৰচুৰ সময়, তেওঁলোকে কাম কৰিবলৈ কাহানিও সময় নাপায়। অথচ যিসকল সদায় কামতেই ব্যস্ত হৈ থাকে, তেওঁলোকৰ কিন্তু নতুন নতুন কাম কৰিবলৈ সময়ৰ অভাৱ নহয়। সাফল্য মানুহৰ জীৱনলৈ সৌভাগ্যক্ৰমে নাহে। সফলতা লাভৰ বাবে প্ৰয়োজন কঠোৰ পৰিশ্ৰম, দায়বদ্ধতা, সাহস আৰু ত্যাগৰ। কিন্তু এই সমূহতকৈও গুৰুত্বপূৰ্ণ বস্তুটো হ'ল কামৰ প্ৰতি নিষ্ঠা আৰু ভালপোৱা। বেলি মাৰ যায়, কিন্তু গ্ৰহ উপগ্ৰহই তাৰ প্ৰতিবিম্বৰে বাটৰুৱাক পথ দেখুৱায়। কোনোবা জাতি পৃথিৱীত নাইকিয়া হয়, কিন্তু তাৰ মানসিক বিকাশৰ জেউতি বা প্ৰতিবিম্বই পুৰুষানুক্ৰমে মানৱ সমাজক পোহৰ দি থাকে। ডাঙৰ আৰু যথেষ্ট সংখ্যক ভুলৰ মাজেদি নোহোৱাকৈ কোনো এজন মানুহেই মহান তথা সফল হ'ব নোৱাৰে। কাহানিও ধৈৰ্য আৰু সাহস নেহেৰুৱাব, হতাশ নহ'ব। কাহানিও যদি হতাশো হয়, তেন্তে সেই অৱস্থাতে একাগ্ৰতাৰে যন্ত্ৰবৎ কাম কৰি যাব। অতীত আৰু বৰ্তমানক লৈ তৰ্কক লিপ্ত হোৱাতকৈ অৰ্থহীন কথা আৰু একো নাই। কাৰণ তাৰ পৰা আমি হেৰুৱাও আমাৰ বৰ্তমানক। আপোনাৰ অভিজ্ঞতা, পাৰিপাৰ্শ্বিকতা আৰু বংশানুক্ৰমিক চৰিত্ৰ আপোনাক যি যদি দিছে, সেয়া আপোন ভালেই হওক বেয়াই হওক, নিজৰ বাগিচাৰ পৰিচৰ্যা আপুনি নিজেই কৰিব লাগিব। আমি চৰাইৰ দৰে উৰিবলৈ শিকিছোঁ, মাছৰ দৰে সাঁতুৰিবলৈ শিকিছোঁ, সঁচা। কিন্তু এই পৃথিৱীত পৰস্পৰৰ সৈতে ভাতৃৰ দৰে বসবাস কৰিবলৈ শিকা নাই। আন্ধাৰ যিমান গভীৰ হ'ব, প্ৰভাতো সিমানেই উজ্জ্বল হ'ব। চাৰিওফালৰ পৰা অন্ধকাৰে আৱৰি ধৰিলেও ভয় নকৰিবা, পোহৰ হ'বই। গভীৰ অমানিশা অথবা কালৰাত্ৰিৰ বুকুতে যেনেদৰে প্ৰভাত লুকাই থাকে, তেনেদৰেই বুকুত সাহস বান্ধি আগুৱাই গৈ থাকিলে হেজাৰ পৰাজয়ৰ পাছতো জয়লাভ নিশ্চিত হৈ উঠে। মহৎ কাৰ্য সমাধা আৰু ব্যক্তিসকলৰ ফালে এবাৰ চাবচোন, দেখিবা তেওঁলোকে দুডাল লাখুটিৰ সহায়ত আগবাঢ়ি গৈ এডাল হৈছে। উদ্যোগী মন আৰু আনডাল আদৰ্শ। কৰ্মত সাফল্য লাভ কৰিবলৈ যিসকলে আগ্ৰহী, তেওঁলোকে ইচ্ছাকৃতভাৱে হওক বা অনিচ্ছাকৃতভাৱে হওক, পুৱাৰ পৰা গধূলিলৈকে একেৰাহে নিজৰ কামত লাগি থাকিব লাগে। আমি দুখীয়া হ'ব পাৰোঁ, কিন্তু যাতে অসৎ নহওঁ তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। সুখী হোৱাৰ প্ৰাথমিক চিন্তানো কি? মোৰ মতে মানুহজন আচলতে যি, সেয়া হ'বলৈ ইচ্ছা কৰাই হ'ল সুখী হোৱাৰ আৱশ্যকীয় চৰ্তসমূহৰ প্ৰথমটো। বিশ্ব ব্ৰহ্মাণ্ড আৰু মানুহৰ মূৰ্খামি, এই দুয়োটাই হ'ল অসীম। এই দুই অসীমৰ ভিতৰত প্ৰথমটো বিষয়ত মোৰ স্পষ্ট ধাৰণা নাই। যিটো জীৱনক প্ৰেমে প্ৰেৰণা দিয়ে, জ্ঞানে পথ দেখুৱায়, সেইটোৱেই হ'ল ভাল জীৱন। আন্ধাৰ আঁতৰাবলৈ যিদৰে পোহৰৰ প্ৰয়োজন, তেনেদৰে ঘৃণা আঁতৰাবলৈ প্ৰয়োজন প্ৰেম।